নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। এয়া সূৰ্য অস্তৰ সময় চাওকচোন, ইমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়া লাগিছে আকাশখন। আজি মই বনাম উখোৱা চাউলৰ সান্দহ গুড়ি। আমি উহা চাউল বুলিও কওঁ, বিহু বুলি মই এই গুড়া কৰিলোঁ। আৰু আমি সৰু থাকোঁতেই এনেকুৱা সময়ত মানে আমাৰ মাহঁতে এনেদৰে চিৰা 2-3 ঘৰ মানুহ লগ হৈ চিৰা সান্দহ গুড়া এনেদৰে খুন্দিছিল। কিন্তু এতিয়া এইবোৰ নোহোৱাই হৈছে। এতিয়া মহাভোগ চিৰা হৈছে না, সেইকাৰণে মানুহে এইবিলাক নবনায়। আৰু এতিয়া ঢেঁকীও নাই তেনেদৰে। কিন্তু আগতে এনেদৰে মানুহে ঘৰতে এনেদৰে গুড়া চিৰা এনে সময়ত মানে বনাইছিল। আৰু ঘৰৰ বস্তুৰ সোৱাদেই বেলেগ। মই মানে এইখিনি উহা চাউল মোৰ আছিলে, এইখিনি মই 2-3 ঘণ্টামান আগতে ধুই থৈ দিছিলোঁ। আৰু তাত মই অলপ নিমখ সানি দিছোঁ, দি এনেদৰে ভাজি আছোঁ চৌকাত, বাহিৰতে জুইত। গেছতো কৰিব পাৰি, কিন্তু গেছত আৰু থিয় দি খুব দিগদাৰ। সেইকাৰণে আজি ঠাণ্ডাও মই এনেদৰে বাহিৰতে এটা চৌকা বনাই লৈছোঁ কেৰাহীত। আৰু তাত মই এনেদৰে অলপকৈ ভাজি আছোঁ। চাউলখিনি অলপকৈ দিলে ভাল হয়, মানে ফুটে চাউলকেইটা, তেতিয়া মুড়িখিনিও ভাল হয়। এনেদৰে মই বাহিৰতে ভাজি আছোঁ। মুড়ি চাউলখিনি অলপকৈ ভাজি আনি ঠাণ্ডা হ'বলৈ দিছোঁ। আৰু তাৰপিছত মই এইখিনি মিক্সিত খুন্দি ল'ম। মই অলপকৈ ভাজি লৈছোঁ। ইয়াত অলপ মই নিমখো সানি দিছোঁ। আৰু এনেদৰে মই এইখিনি ভাজা হোৱাৰ পিছত এনেদৰে মিক্সিত গুড়া কৰি লৈছোঁ। ঢেঁকীতো পাৰি, কিন্তু এতিয়া আৰু ক'তনো ঢেঁকী পাব, আজিকালি নোহোৱাই হৈছে ঢেঁকী। সেইকাৰণে মই এনেদৰে মিক্সিতে জাৰকেইটাত ভৰাই গুড়া কৰি লৈছোঁ। চাওকচোন গুড়াখিনি ইমান সুন্দৰ হৈছে। এয়া একেবাৰে মিহি, চাহৰ লগতে হওক বা গাখীৰৰ লগতে হওক, খাবলৈ কিন্তু খুব ভাল লাগে। ঘৰত বনোৱা বস্তুৰ সোৱাদেই বেলেগ। এয়া গুড়াখিনি চাওকচোন ইমান ধুনীয়া হৈছে। আৰু এয়া মুড়িখিনি অলপকৈ মই এনেদৰে মিক্সিত খুন্দি আছোঁ। এয়া গুড়া। আৰু এই গাখীৰ আৰু গুড়ৰ লগততো খাই খুব সোৱাদেই লাগে একেবাৰে। এয়া চাওক গুড়াখিনি ইমান ধুনীয়া হৈছে। চালিব নালাগে তাৰমানে গুড়া চলাৰে, এনেদৰে মিহি হৈছে একেবাৰে। আৰু ভাজি পেলাই মই অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া গুড়াখিনি চাওকচোন। এনেদৰে মই গুড়াখিনি মানে এনে টেমাত ভৰাই থৈ দিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে।